আজি মই আপোনালোকক জুইত মাংস আঞ্জা বনাই দেখুৱাইছোঁ। মই মাংস আঞ্জা ব্ৰইলাৰ মাংস আঞ্জা মই বনাবলৈ কি লৈছোঁ চাওক। চাওক ধনিয়া গুড়ি, চিকেন মছলা, মিৰ্চি আৰু গৰম মছলা, মিট মছলা, জিৰা মছলা। আৰু মই পিঁয়াজ অলপ বেছিকৈ লৈছোঁ কাৰণ বিলাহী দিয়া নাই। আৰু এয়া লৈছোঁ নৰসিংহ অলপ বেছিকৈ দিম, মই ভালেই পাওঁ বেছিকৈ খালে। আৰু এয়া আলু 3টামান, মিডিয়াম চাইজৰ আলু 3টামান লৈছোঁ। আৰু এয়া লৈছোঁ তেল, আৰু এয়া হালধি, আৰু এয়া নিমখটো সকলোৱে জানেই নিমখটো লাগে, সেইকাৰণে নিমখটো কোৱা নাই। আৰু এয়া মাংসখিনি কি কৰি থৈছে চাওকচোন। ইয়াত আদা, নহৰু, অলপ মছলা আৰু অলপ তেল অলপমান দি এইখিনি মিক্স কৰি ধুনীয়াকৈ ঢাকন দি থৈ দিছোঁ। এনেকৈ দিলে ৰংটো ধুনীয়া হয় আৰু সোৱাদো হয় বহুত। এইখিনি কেনেকৈ কি কৰিলে সেইখিনি দেখুৱাবৰ কাৰণে ভিডিঅ'টো কৰা নহ'ল সেইখিনি টাইমত। চাওক মোৰ কেৰাহী গৰম হৈছে। জুইত চাওকচোন, এই গৰমত জুইত মাংস কেনেকৈ বনাওঁ আপোনালোকে। ইয়াত মই তেল দিছোঁ, তেলখিনি দিছোঁ। কেৰাহীটো গৰম হৈছে। তেল অলপ সৰহকৈয়ে দিছোঁ কাৰণ মাংসত অলপ তেল বেছিকৈ লাগে। মাংস আধা কিলো, বেছি নহয়। হ'ব দিয়ক। ইয়াত পিঁয়াজখিনি দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই দিছোঁ। গৰম বহুত, কিন্তু সোৱাদ হ'বৰ কাৰণে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈ চাই থাকক। জুইখিনি মই বেছিকৈ দিয়া নাই কাৰণ পিঁয়াজখিনি ধৰি যাব ন। জুইত ৰন্ধা মাংসৰ সোৱাদ কেনেকুৱা আজি চাই লওক আপোনালোকে। ব্ৰইলাৰ মাংসটো সকলোৱে বনাব জানেই, কিন্তু ভালকৈ ৰং উঠাকৈ আৰু সোৱাদ লগাকৈ মই আজি বনাই দেখুৱাম আপোনালোকক। চাই থাকক ভিডিঅ'টো। আজি মই মাংস বনোৱাৰ ৰেচিপিটো বনাইছোঁ, সেইকাৰণে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভাল পালে, আৰু ভাল নাপালে নালাগে দিয়া। এতিয়া পিঁয়াজখিনি নদহোঁতে মই ইয়াত আলুখিনি দি দিছোঁ আৰু লৰাই দিছোঁ ভালকৈ। ইয়াত হালধি অকণমান দিছোঁ, পিছত আৰু দিব লাগিব। এতিয়া এনেই অকণমান দিছোঁ। আৰু অকণমান নিমখো পিছত দিব লাগিব। এতিয়া অকণমান দিছোঁ। এতিয়া মই ভালকৈ লৰাই নৰসিংহখিনি ছিঙি মাংসখিনি হোৱাৰ অকণমান আগত দিব লাগিব, এতিয়া দিব নালাগে। এতিয়া মই মছলা অলপ দি দিম। আপোনালোকেতো গেছত বনাই খায়ে থাকে মাংস আঞ্জা, ব্ৰইলাৰ মাংস আঞ্জা, নহওক। কিন্তু আজি মই আপোনালোকক জুইত ৰান্ধি দেখুৱাবলৈ ওলাইছোঁ। কেনেকুৱা সোৱাদ হয় চাওক, আৰু আপোনালোকেও ঘৰত বনাই চাব, কেনেকুৱা কমেণ্ট কৰি জনাব। আৰু ইয়াতে মই জলকীয়া 2টা দিবলৈ পাহৰি গৈছিলোঁ, এতিয়া দিছোঁ। কথা নাই, তাৰমানে মই জলকীয়া বেছি নাখাওঁ, জ্বলা বেছি খাব নোৱাৰোঁ, সেইকাৰণে। এতিয়া মই ইয়াত মাংসখিনি যে মিক্স কৰি থৈছিলোঁ, সেইখিনি মাংসত দিম। ইয়াতে আদা, নহৰু আৰু অলপ মছলা আৰু পিঁয়াজ দি ধুনীয়াকৈ মিক্স কৰি ঢাকন দি থৈছিলোঁ 10 মিনিটমান। এয়া চাওক, মই মাংসখিনি দি দিওঁ এতিয়া। ভালদৰে লৰাই দিওঁ। এতিয়া মই ইয়াতে আকৌ হালধি দিছোঁ। তেতিয়া দিছিলোঁ ন, এতিয়া আৰু এতিয়া নিমখ দি দিওঁ। মাংসখিনি নিমখ ভিতৰত যাব লাগিব। ভিতৰত সোমাই গ'লেহে টেষ্টি লাগিব। হালধি অলপমান লাগিব, নিমখো লাগিব, টেষ্ট কৰি দিব লাগিব। মই ইমান পাকৈত নহয় যে
ইয়াতে মই মছলা দি দিছোঁ অলপ অলপ মছলা দিছোঁ বেছি দিয়া নাই জ্বলাও দিছোঁ অলপ বেছিকৈ খাব নোৱাৰোঁ কিন্তু অলপ দিছোঁ অকল জিৰা আৰু ৰেড মিৰ্চিটো হ'লে হয় ৰেড চিলি কিন্তু এইকেইবিধ আছে বাবে টেষ্টটো নহ'লে নেকি চাওক মই ভালদৰে লৰাই আছোঁ তেতিয়া অলপ কেৰাহীটোত লাগি থকা নহয় তেতিয়া মই পানী দি দিওঁ ইয়াত অলপ মাংসখিনি অলপ হেৰি খাল লাগিছিলে নাই ধুনীয়া কৰিব লাগিব মাংসখিনি পানী দিছোঁ তেল বেছিকৈ দিছোঁ বাবে মাংসখিনি তলাত লগাই নাই পানী এতিয়া দি দিওঁ আৰু অকণমান ঢাকনিখন দি দিওঁ এবাৰ লাগি দি ঢাকনিখন দি দিওঁ 1 মিনিটমান পাছত ঢাকনিখন গুচালোঁ এতিয়াও পানী দিব পৰা হোৱা নাই আৰু ঢাকনিখন দি দিওঁ ইয়াতে মই ঠাণ্ডা পানী অলপমান দি দিছোঁ 3 মিনিটমান পিছত ঢাকনিখন গুচাইছোঁ আৰু অকণমান লৰাই দিওঁ এতিয়া আৰু ঢাকনিখন দি দিওঁ আৰু 5 মিনিটমান পিছত মই ইয়াত পানী দিছোঁ গৰম পানী দিছোঁ তেতিয়া ঠাণ্ডা পানী দিছোঁ এতিয়া গৰম দিছোঁ এয়া চাওক ধুনীয়াকৈ ৰং ওলাব ধৰিছে ৰুটিৰে খাব লাগিব নহয় অলপ পানী বেছিকৈ দিব লাগিব আলুখিনি সিজা নাই মাংসখিনি সিজা নাই 10 মিনিটমান পিছত ঢাকনিখন গুচাই আকৌ অকণমান লৰাই দিওঁ আলুখিনি ধুনীয়াকৈ সিজিছে এতিয়া মই আলুখিনি কেইটুকুৰামান আলু ভাঙি দিওঁ সেইখিনি আপোনালোকক নেদেখুৱাই দিয়া ভিডিঅ' কৰিবলৈ দিগদাৰ হয় মানে মাংসখিনিৰ ৰং আহিবলৈ ধৰিছে আৰু ইয়াতে মই নৰসিংহখিনি দি দিছোঁ ধুনীয়াকৈ সৰু সৰুকৈ কুটি লৈছোঁ নৰসিংহখিনি লৰাই দিছোঁ আৰু ইয়াতে মই অকণ মছলা দি দিম তেতিয়া অলপ কমকৈ দিছিলোঁ নে ইয়াতে মই গোটেইখিনি মছলা লগ কৰি লৈছোঁ 6 বিধ মছলা আৰু অকণ দিছোঁ ধুনীয়াকৈ লৰাই দিম তাৰমানে অলপ আঞ্জাখিনি পনীয়া কৰিছোঁ কাৰণ ৰুটিৰে খাব লাগিবতো অলপ শুহিব হ'লেও দেখিছেনে ধুনীয়াকৈ ৰংটো আহিছে আৰু মই চোৱাই নাছিলোঁ জুইকুৰা নায়েই মই অকণ জুইকুৰা দি দিম এতিয়া এইখিনি অলপ জুইকুৰা দি অলপ উতল আহিবলৈ দিওঁ আমাৰ মাংস হৈ গ'ল ৰেডি এতিয়া মই মাংসখিনি নমাই লওঁ আৰু এয়া চাওক আমাৰ ৰুটিৰ লগত মাংস আঞ্জা ৰেডি হৈ গ'ল এয়া পিঁয়াজ আৰু নেমু টেঙা লৈছোঁ আৰু এয়া মাংস আৰু এয়া ৰুটি